বন্ধুসকল, আপোনালোকে যদি এতিয়া আপোনাৰ শিশুটিৰ আধাৰ কাৰ্ড বনোৱা নাই বা বনোৱাৰ কথা চিন্তা কৰি আছে, আপুনি এতিয়াৰ পৰা কোনো আধাৰ কাৰ্ড চেণ্টাৰত গৈ আধাৰ কাৰ্ড বনোৱাৰ প্ৰয়োজন নাই। 200-300 টকা খৰচ কৰি আপুনি ঘৰতে বহি আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব। আহক ঘৰত বহি আধাৰ কাৰ্ড কেনেকৈ এপ্লাই কৰে আমি জানি লওঁ। আপুনি ক্ৰোম ব্ৰাউজাৰত যাওক, ইয়াতে আপুনি চাৰ্চ কৰক ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক। ইয়াতে আপোনাৰ অপশ্যন কেইবাটা আহিছে, আপুনি ওপৰৰ অপশ্যনটো ধৰক IPPB কাষ্টমাৰ্ছত ক্লিক কৰক। অলপ ৰ'ব, লাহে লাহে আহি আছে, অলপ ৰৈ দিব, এয়া আহিব ধৰিছে, লাহে লাহে আহি আছে, অলপ ৰৈ দিব, আহি আছে, অলপ ৰৈ দিব, আহিছে প্ৰায়, অলপ ৰৈ দিব, আহিলে এতিয়া আপুনি যিমানবাৰ তললৈ লাহে লাহে গৈ থাকক, তলতে আপোনাৰ অপশ্যনটো বিচাৰি পাব, লাহে লাহে গৈ থাকক, লাহে লাহে গৈ থাকক। ইয়াতে অপশ্যনটো আপুনি পাইছে চাইল্ড আধাৰ এনৰোলমেণ্ট, ইয়াতে আপুনি ক্লিক কৰক, তাৰপিছত তললৈ যাওক, ইয়াতে আপোনাৰ আহিছে চুজ অন অপশ্যন, ইয়াতে ক্লিক কৰক। আপুনি ল'ৰাৰ বনাই ছোৱালীৰ বনাই ইয়াতে ফাইনেল কৰিব কি কৰে। ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, মোবাইল নাম্বাৰ এই গোটেইখিনি ফিল আপ কৰিব ভালদৰে। যদি কাৰোবাৰ ইমেইল ID আছে ইমেইল ID দিব, নহ'লেও কোনো প্ৰব্লেম নাই। ইয়াত আপুনি হ'ল ফোন নম্বৰটো ভালদৰে দিব, ইয়াতে পিনক'ড নাম্বাৰ যদি আছে দিব, নাই যদিও কোনো কথা নাই। আপুনি হ'ল এড্ৰেছটো ভালকৈ লিখিব, লিখি আপোনাক কনফাৰ্মেশ্যনৰ কাৰণে আপোনাৰ মোবাইলত ফোন কৰিব পাৰে। ফোন কৰিলে আপুনি এড্ৰেছটো ভালদৰে দিব, দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন ঘৰত আহি যাব পোষ্টেলৰ থ্ৰুদি। ইয়াতে বন্ধুসকল, আমাৰ যদি চেনেলটো আপোনালোকৰ ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, এনেকুৱা বহুত কথা আপোনালোকৰ লগত আলোচনা কৰি থাকিম।